চাকৰি 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 তো সকলোকে লাগে চাকৰি তো চাকৰিৰ সন্ধানত আজি যাম গৌৰীপুৰত মই ভাবিছিলোঁ মই বেকাৰ বেকাৰ আছে ভাই এখনত লৈ আহিছে এনে যদি কাৰোবাৰ প্ৰতি ৰাগ উঠি থাকে গালি মাত দিব পাৰি প্ৰেম বন্ধু কলেজ নেকি নহয় So hey guys, it's me Raja and welcome back to the new vlog. So guys, আজি গৈছো গৌৰীপুৰত মানে একমাহ মান আগত ABM এগ্ৰিকালচাৰ মানে তাত মানে মই এখন বায়'ডাটা জমা দিছিলো কিন্তু আজিলৈ মোৰ তাত ফোন আহাই নাই আৰু মোৰ লগৰ ল'ৰা এটাক তাত মানে ফোন আহিছে সো তাক ফোন কৰিছে তো তাৰ লগত যাম আৰু খুদিম যে মোক কেতিয়া ফোন কৰিব কাৰণ চাকৰি চবক লাগে গাইস সো আজি ব্লগটো চাই দিব বহুতখিনি ভাল লাগিব হেলমেটটো উলিয়াই ল গাইস Yes. Helmet to men. Itu diving করলেও হেলমেট লাগবে আর ডাইভিং করলেও হেলমেট লাগবে হেলমেট তো মেন বুঝাইতে বুঝি পাইছে এটা ক'ত যাবি ক'ত যাবি ক'ত জামা কমা জামা দেরি হইছে দে বল আৰু এনেকৈ আমি আহি পালো এই গৌৰীপুৰ আৰু গাইস প্ৰায়ভাগ গৌৰীপুৰৰ ফালে কোম্পানীয়ে আৰু এইফালে চাওক এই এটা কোম্পানী আৰু এইফালে চাওক আপোনালোকে এই একেবাৰে কোম্পানী দূৰলৈকে মানে কোম্পানীয়ে আৰু আমি যি গৈ আছো তিনিআলিৰ পৰা অকমান হয় তো ব্লগটো চাই দিওঁ সৌটো বিল্ডিং দেখা পাইছেনে চ' আমি তালৈ গৈ আছো চ' এনেকৈ আমি ইয়াত আহি পালোহি চ' এনেকৈ লগ পালো লগৰ ল'ৰা দুটাক কিয় বা ক'ত আছে হা মই ভাবিছিলোঁ মই বেকাৰ বেকাৰ আছে এনেকৈ হ'ব এই মাকা বেকাৰ আছে যাইছো ভাইটি এটাক লগ কৰিবা চাই থাকক এবাৰ পাইছে আছো নাকা এলবে কি কৰে কাম নাই ইয়াত চ' এনেকৈ মানে মই নানাৰ দোকানত আহিলোঁ চ' নানাই মানে মোৰ ভিডিঅ' চাই আছিল ফেচবুকত চ' মানে কিবা এটা ভাল লাগিছে আৰু যে মোৰ ভিডিঅ' পাইছে আৰু যে সেইখিনি আৰু বহুত ভাল লাগে গাইছ এতিয়া গাইছ বাবুই চাহ খুৱাইছে মানে মই ভাবিছিলোঁ কিবা ডাঙৰ চাহ হোটেলত লৈ যাব প্ৰায় এখনত লৈ আহিছে আকৌ নাই আমি মোৰ চলি যাব মোৰ এইগিলা আকৌ নাই মোৰ আকৌ নাই মই খাব পাৰিম আকৌ কথা নাই এনেকৈ মানে তাত চাহ তাহ খাই কেনে ঘৰৰ ফালে আহিলোঁ চ' এনেকৈ আমি আহি পালোঁ উত্তৰ গুৱাহাটী কলেজখন এতিয়া গাইছ ভৰাব আহিছোঁ তেল মানে তেল নহ'লে গাড়ী নচলে গাইজ যাইছো ঘৰত আৰু এৰ মানে হেৰি নমৰে জব নমৰে বিয়ে মানে পাছ কৰা চাৰ্টিফিকেট ঘৰৰ পৰা আনাই নাই তো আনবে যাই আছে আৰু এতিয়া মই নাহক আৰু এইখনে হৈছে উত্তৰ গুৱাহাটীৰ পুলিচ ষ্টেচন লাইভত এডমিশ্যন ডিগ্ৰী মানুহ দেখাই নাই ইমান ফোনৰ ওপৰত ফোন বোলে বিয়াও কৰা নাই সন্ধিয়াকো ফোন মাৰা নাই ৰাইট চাইড যা মোক কি ক'ম আৰু গাইজ ফোনৰ ওপৰত ফোন আহাৰ পাই বাপ্পা হৈ নাই বুলিও 100 বাৰ আপত ফোন আছে আৰু গাইজ এইখন যি দলং ডাইৰেক্ট গৌৰীপুৰ টু ভৰলু হ'ব
মানে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এখন দলং হ'বলৈ গৈ আছে চ' বৰ্তমান ইয়াৰ লেন্থ কিমান সেইটো নাজানো যেতিয়া কমপ্লিট হ'ব বা তাৰ হেৰি হ'ব তেতিয়া মানে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম কৈছিলোঁ নে গাইজ ফোনৰ ওপৰত ফোন চাওক দেশৰ ফোন আৰু বাপ্পা ঐ তইতো বিয়াও কৰা নাই ফোন কোনে মাৰি আছে আমাক কচোন ক হা হা হয় নেকি আৰু ফোন লৈ আৰু এইটোৱে হৈছে IIT ছেকেণ্ড গেট মানে মেইন গেটটোতো আগফালে ছেকেণ্ড গেটটো এইফালে আৰু এইফালে ব্ৰহ্মপুত্ৰৰ ফালে চাওক সৌটো হৈছে কামাখ্যাৰ ৰাস্তা ত' তোক আজি গলি ৰাস্তা দি লৈ যাম লেফ্টেদি সোমাই দি তোক মই গলি ৰাস্তা দি লৈ যাই আছোঁ গম পাইছা হা একদম পুৰা গলি এইটো ৰাস্তা দি আহিলোঁ ফেমিলি ওলাব পাৰিলোঁ এইটো এটা গুফা হয় এতে যদি কাৰোবাৰ প্ৰতি ৰাগ উঠি থাকে গালি মাত দিব পাৰি আৰু গাইজ এয়া হৈছে আমিনগাঁৱৰ বজাৰ আৰু মই যে এটা ভিডিঅ' বনাইছিলোঁ সৌ তাত বনাইছিলোঁ মানে তিৰিও এইটো ভিডিঅ'টো আহি কেনে ডাইৰেক্ট কাম কৰি আছে আৰু গাইছ আপোনালোকক যদি মোবাইল লাগে আহিব পাৰে এই দোকানখনৰ নাম কি নিউ চানি মোবাইল আৰু মোৰ যদি কোনোবা ভিউৱাৰ আহে ডিছকাউণ্ট কিবা কিমান ডিছকাউণ্ট 1000 ডিছকাউণ্ট অলৰাইট গাইছ মই আহিছিলোঁ কি ক'লে যে কি ক'লে প্ৰেম বন্ধু কলেজ নেকি নহয় কি ভালকৈ ক'ব লাগে যে পূব বংশৰ মহাবিদ্যালয় বুলি মই আছিলোঁ পূব বংশৰ মহাবিদ্যালয়ত চ' ইয়াৰ মানে কিবা চাৰ্টিফিকেট লোৱা কাম আছিল চ' সেইটো ল'লা আৰু এতিয়া যাই আছোঁ এনেকৈ আৰু তাক মই বাই দি কেনে মই টেম্পুত উঠি কেনে ঘৰৰ ফালে আহিলোঁ কাৰণ মই যাব নোৱাৰোঁ কাৰণ মোৰ কাম আছে চ' সি গুচি গ'ল ৰাইট গাইজ জাষ্ট ঘৰ আহি পালোঁ আৰু এতিয়া মানে বৰ্তমান বাজি আছে 3টা কাছা একেবাৰে কেনেকুৱা লাগছি ভাতো খোৱা নাই ভোকো লাগছি তো আজি ব্লগটো ইমানে আজি যদি ব্লগটো ভাল লাগিছে ব্লগটো লাইক কৰিবা কমেণ্ট কৰিবা এণ্ড ব্লগটো শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে এইটো ভিডিঅ' ফেচবুক পেজত চাইছা তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা আৰু যদি এইটো ভিডিঅ' ইউটিউবত চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে নামটো কাষত দি আছোঁ আৰু চেনিৰাম ৰাজা তো যাই কেনে তাতে ফ'ল' কৰিবা কাৰণ মই তাত বহুত ফানি ভিডিঅ' বনাওঁ তো আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈ বাই সঁচাকৈ চিনি পোৱা এমপি হাতেদি কেইটাদিন ষ্টেটাছ মাৰি আছে গম পোৱাই নাই তই সদায় চেনিৰাম পাই আমাৰ